নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মই অৰুণ ব্ৰহ্ম ইউটিউব চেনেললৈ যিটো চংকং পঞ্চায়ত যিটো চংকং আঞ্চলিক ফুটবল এছ'চিয়েশ্যনৰ পৰা যিহেতু খেল দিয়া হৈছিলে যিহেতু আজিও খেলটো চলিছিলে আজি কাৰ মাজত খেল হৈছিলে তাৰ বিষয়ে আপোনালোকক মোৰ অৰুণ ব্ৰহ্ম ইউটিউব চেনেলৰ পৰাই কোনে জিকিলে কোনে হাৰিলে তাৰ বিষয়েও জানিম আৰু কিছু কথাও জানিম যে ফুটবলৰ যিটো বিষয় বা আমাৰ চংকং আঞ্চলিক এছ'চিয়েশ্যনে কিমান দিনৰ কাৰণে খেল দিয়া হৈছে আৰু কালি কাৰ লগত আছে সেইবোৰ কথা আপোনালোকক প্ৰতিটো দিনে প্ৰতিটো ৰিজাল্টটো আমাৰ অৰুণ ব্ৰহ্ম ইউটিউব চেনেলত দি থাকিম বুলি কোৱা আছিলে তাৰ কাৰণে আজিও আপোনালোকৰ কাৰণে আজিৰ ৰিজাল্টটো দিবলৈ কাৰণে এই সময়ত উপস্থিত হৈছোঁ আৰু ইয়াৰে ফুটবল এছ'চিয়েশ্যন বা কমিটিৰ জ্যেষ্ঠ দাদা সভাপতি তেখেতৰ পৰা আজিৰ যিটো ৰিজাল্টবোৰ জানিবৰ কাৰণে এই সময়ত ধন্যবাদ। মই আগতে কৈছোঁ এয়া চংকং গাঁও পঞ্চায়তৰ অন্তৰ্গত 10টা ৱাৰ্ডৰ খেল আজি তাৰে তৃতীয় দিন আজি 3 তাৰিখৰ আমি তৃতীয় দিন দিছোঁ আমি 9 ৱাৰ্ড বালিগৰা আৰু 7 ৱাৰ্ড লগলুং মিচিং এই দুটা দলটো আজি দিবলৈ সক্ষম হ'লোঁ আৰু দুয়োটাতে নিৰ্দিষ্ট সময়ত ড্ৰ' হোৱাৰ পাছত আমাৰ কমিটিৰ সিদ্ধান্ত মতে সিহঁতে ট্ৰাই বেকাৰ মাৰিবলগীয়া হ'ল। ট্ৰাই বেকাৰতো আমি পাঁচটাকৈ ফুটবলৰ সুবিধা দিছিলোঁ মাৰাৰ সুবিধা দিছিলোঁ তাতো ড্ৰ' হোৱাৰ কাৰণে আমি লাষ্ট চান্স এটা বল দিছিলোঁ এই এটা বলত লগলুং দলে আমাৰ 7 নম্বৰ ৱাৰ্ডৰ লগলুং দলে গ'লটো দিবলৈ সক্ষম হ'ল। ইমানেই আজিৰ যিটো আমাৰ খেলৰ বিৱৰণীটো তাৰপিছত অহাকালি আমাৰ আমোদজনক বুলি ক'ব লাগিব 7 নং ৱাৰ্ডৰে তাদুনীয়া মিচিং আৰু আমাৰ 9 নং ৱাৰ্ডৰে আমাৰ কি কয় বেজগুৰি দুটা দলৰ খেল হ'ব। সেই খেলটো নিশ্চয় বহুত আমোদপ্ৰিয় হ'ব। গতিকে আমি সকলো দৰ্শক আৰু আমাৰ কমিটিক কালিৰ যিটো খেল পূৰ্ণ সহযোগিতা কামনা কৰা হৈছে। এইখিনি সময়ত দয়াল দা আপুনি কি ক'ব যিহেতু আপুনিও আগৰ পৰা যিহেতু ফুটবলৰ এজন খেলুৱৈ আছিলে এই সময়ত যি চংকং আঞ্চলিক এছ'চিয়েশ্যনে ফুটবল দিয়া হৈছে আজিৰ খেল লৈ আৰু আহি থকা প্ৰজন্মবিলাকক কি ক'ব এই সময়ত খেলৰ বিষয়ে? পোনপ্ৰথমতে আপোনাৰ চেনেলক নমস্কাৰ জনাইছোঁ। আচলতে আমি পঞ্চায়ত তৰফৰ পৰা এইটোৰ কাৰণে খেলটো দিয়া হৈছে আজি বছৰ ধৰি আমাৰ যিখিনি উঠি অহা যিখিনি যুৱক যুৱতী তেনেকৈ লেখা পঢ়াৰ লগতে খেলা ধূলাটো একেবাৰে নাইকিয়া হৈ পৰিছে। কিন্তু আমি খেলৰ যোগেদি আমি এইটোৱে বাৰ্তা দিব বিচাৰিছোঁ উঠি অহা প্ৰজন্মই যাতে ভাল কৰ্মত খেলৰ যোগেদি ভাল এটা যাতে নিজৰ এটা কেৰিয়াৰ নিজৰ এটা মানে স্বাস্থ্যৰ প্ৰতিও লক্ষ্য ৰাখি সকলো দিশতে যাতে আগবাঢ়িব পাৰে সেইটো লক্ষ্য উদ্দেশ্য লৈ আমি খেলখন অনুষ্ঠিত কৰিছোঁ। যিটো আমাৰ চংকং আঞ্চলিক টিম বিশেষ দাদা এজন আছে নিশ্চয় কেইষাৰমান ক'ব যিটো আঞ্চলিক যিটো চংকং আঞ্চলিক স্পৰ্ট এছ'চিয়েশ্যনৰ এইটো যিটো খেল দিয়া হৈছে আপোনাৰ ফালৰ পৰা কি ক'ব ভাল হৈছে না বেয়া হৈছে? বহুত ভাল কথা আৰু যিহেতুকে এই উঠি অহা যুৱ প্ৰজন্মক যে এইটো বাৰ্তা আৰু সিহঁতে যে খেলা ধূলালৈ আজিকালি যে সিহঁতে বাং ড্ৰাগছ সকলো নিচাজাতীয় দ্ৰব্যসমূহ সেৱন কৰি সমাজখনক বিশৃংখল সৃষ্টি কৰি আছে। সেইকাৰণে চংকং আঞ্চলিক স্পৰ্ট এছ'চিয়েশ্যন তৰফৰ পৰা যিটো উদ্যোগ লৈ আগবাঢ়িছে আমি ধন্যবাদ দিছোঁ আৰু এনেকৈ প্ৰতি বছৰে দিয়ক বুলি আমি আশা ৰাখিছোঁ। থেংক ইউ।
Yeah.